তো গাইজ আজি হৈছে 5 নৱেম্বৰ আৰু আজি আমাৰ ঘৰত হাঁহ দুটা মাৰিছে। চ' এতিয়া আমি হাঁহ খাম। আমাৰ এতিয়া হাঁহ বনাই আছে, এয়া আমি দেখুৱাই আছোঁ আপোনালোকক। এইখিনি হৈছে হাঁহ মাংসখিনি একচৰীয়া বাবা ইমান খাম, একদম পেট ভৰাই খাম নকবি আৰু। এয়া হালধি পিঁয়াজ জলকীয়াৰ হাঁহ মাংসখিনি এয়া খাই আছে। এইখিনি হ'ল আলু, এয়া পিঁয়াজ, এয়া হ'ল মছলা আৰু এয়া হালধি। এয়া আমাৰ বৰমায়ে এয়া কেৰাহীত তেল বহাই আছে। এয়া দেখুৱাই দে হাই এটা কৈ দিয়া একদম নকবি আৰু ভালকৈ দেখাই দে। এতিয়া কৈ দিয়া একদম আমাৰ বৰমাই ফাৰ্ষ্ট ক্লাছ বনাব জানে দেই। এয়া তাকে বনাই আছি, কাৰণ জুইত বনালে বেছি সোৱাদ নহয়, গেছত বনালে ইমান সোৱাদ নহয়, গম পাইছে নে? সেইটো কাৰণে আজি বৰমাক আমি জুইতে বনাব না কি কোৱা ন? এয়া চাওক, এয়া মাংসখিনি এতিয়া বৰমাই বনাব। তাকে কেনেকৈ বনাই আপোনালোকক দেখুৱাই থাকিম বাৰু। চাওক আৰু ইয়াত আমাৰ ভাতো হৈ গ'ল। আজি গোটেইখিনিয়ে একেলগে খাম বুলি ভাবিছোঁ, কাৰণ দুটা হাঁহটো ন বহুত ওলাইছে। এয়া মছলা ৰচুন আদা আৰু ইয়াত আছে মছলা। এয়া চাওক, এয়া মেইনটো এইটো মাংস একদম বম্পাৰ খাম আৰু দেই। হাঁহৰ আকৌ মেইনকৈ জোলটোহে খাবলৈ ভাল লাগে, একদম নকবি আৰু। জোলেই এতিয়া কাতিমাহ পালে সেইটো হাঁহেই মেইন। এতিয়া কি মজা গোন্ধ ওলাইছে ৰে। এয়া কি মছলা দি দিছে, এয়া চাওক ৰাম কি মজা লাগিছে। চাওক তেলখিনিও একে ৰঙৰঙীয়া হৈ গৈছে, একদম চকুত লগা। আমাৰ মাংস দি দিছে, মাংসয়ে মজা, একদম মজা হৈছে দেই। এয়া গোন্ধ কিন্তু নক'ব আৰু, একে নাকত এনেকুৱা ধৰি গৈছেগৈ নহয়, ক'বই পৰা নাই আৰু। এতিয়া আমাৰ বৰমাই লৰাই আছে এয়া মাংসখিনি। হাঁহ মাংস কোনটো ছিজনত বেছি ভাল লাগে খাই কওকচোন? কাতি আঘোণ এইকেইটাতে ভাল ন? হাঁহৰ একদম নক'ব, এনেকুৱা তেল হয় মানে। লৰাই আছি বৰমাই একে কেৰাহী আউচ উঠাই দিছে, মানে কাৰা কৰাই দিছে। একদম নকবি আৰু, মাংসটো এবাৰ হাতত ওলাই দেখুৱাই দিওঁ। নকবি আৰু, এনেকুৱা মজা লাগিছে মানে। তেলেই তেল। এতিয়া কি কৰিবি, ঢাকি দিবনে? পাও একদম কি কবা, হাঁহ মাংস এতিয়া অলপ ঢাকি দিছে মাংসখিনি। অলপ পিছত অলপ এভাপ দিব পাৰে সিজিবৰ কাৰণে, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি গাইজ এয়া আমাৰ মাংসটো উতলি আছে, আৰু অলপমান পিছতেই আমাৰ মাংস হৈ যাব। টেষ্টিংটো কৰি দেখুৱাই দিম বাৰু আপোনালোকক, নে কি কয় গাইজ? চাব আহি গ'ল। কি হৈ জানো, হাতীবোৰ নিচিনা আৰু ৰাস্তাত আহি গ'ল। এতিয়া খাব ল'ম বাৰু। ঐ খোৱা, পাটনা হাত খোৱা। এই ৰ, এইয়া চাওক, এতিয়া আমি খাম।
হৈছে মাংস আৰু ভাত এয়া সকলোৱে এটা এটা বাতি দি দিছে ফাইনেলি গাইজ আমাৰ খানা হৈ গ'ল এয়া এতিয়া খানা খাই আছোঁ এইটো চাওক এইটো মোৰ লগতে খানা খাই আছে